অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT, SCERT আৰু সেবাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত সপ্তম শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় ৭ তাপ আৰু উষ্ণতা পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ বিশেষ পদ্ধতি অসমীয়া মাধ্যমত ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় ৭ তাপ আৰু উষ্ণতা পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। ১ নম্বৰ ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে। এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ'ল এ পৰিবহন, বি পৰিচলন, চি বিকিৰণ। ইয়াৰ উত্তৰ এ পৰিবহন, কাৰণ কঠিন পদাৰ্থৰ মাজেৰে তাপৰ পৰিবহন পদ্ধতিত স্থানান্তৰ ঘটে। ২ নম্বৰ কোনটো প্ৰক্ৰিয়াৰে তাপ স্থানান্তৰ ঘটোতে পদাৰ্থৰ প্ৰয়োজন নহয়? এ পৰিবহন, বি পৰিচলন, চি বিকিৰণ। ইয়াৰ উত্তৰ চি বিকিৰণ, কাৰণ তোমালোকে জানা বিকিৰণ পদ্ধতিত কোনো পদাৰ্থৰ প্ৰয়োজন নাই। ৩ নম্বৰ সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে? এ ১০০ ডিগ্ৰী চেলচিয়াছ, বি ১০০ ডিগ্ৰী ফাৰেনহাইট, চি ৯৮.৬ ডিগ্ৰী চেলচিয়াছ, ডি ৩২ ডিগ্ৰী ফাৰেনহাইট। ২ নং প্ৰশ্ন তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থবোৰ চিনাক্ত কৰা। বায়ু, ঊণসূতা, গজাল, ষ্টীলৰ কাঁহী, প্লাষ্টিকৰ চামুচ, কাঠ, বৰফ, তাম। ইয়াৰ উত্তৰ তাপৰ পৰিবাহী পদাৰ্থবোৰ হ'ল গজাল, ষ্টীলৰ কাঁহী, তাম। তাপৰ অপৰিবাহী পদাৰ্থবোৰ হ'ল বায়ু, ঊণসূতা, প্লাষ্টিকৰ চামুচ, কাঠ, বৰফ। ৩ নং প্ৰশ্ন তাপৰ সংজ্ঞা লিখা। উষ্ণতা বুলিলে কি বুজা? দুবিধ উষ্ণতা স্কেলৰ নাম লিখা। ইয়াৰ উত্তৰ যি শক্তিৰ প্ৰয়োগৰ ফলত পদাৰ্থ এটাক গৰম কৰিব পাৰি বা উষ্ণতা বৃদ্ধি কৰিব পাৰি তাক তাপ বোলা হয়। তাপৰ প্ৰভাৱত কোনো পদাৰ্থ কিমান গৰম বা ঠাণ্ডা হয় সেই কথা বুজাবলৈ ব্যৱহাৰ কৰা জোখক উষ্ণতা বোলে। উষ্ণতা জোখা স্কেল দুবিধ হ'ল চেলচিয়াছ আৰু ফাৰেনহাইট। ইয়াৰ উপৰি আন এবিধ একক হ'ল কেলভিন। ৪ নং প্ৰশ্ন উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি? এই সঁজুলিবিধত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা। ইয়াৰ উত্তৰ উষ্ণতা জোখা সঁজুলিবিধৰ নাম তাপমান যন্ত্ৰ বা থাৰ্মোমিটাৰ। এই সঁজুলিবিধত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থ হ'ল মাৰ্কিউৰি আৰু এলকহল। ৫ নং প্ৰশ্ন তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়া কেইটাৰ নাম লিখা। ইয়াৰ উত্তৰ তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়া কেইটা হ'ল ১ নম্বৰ পৰিবহন, ২ নম্বৰ পৰিচলন, ৩ নম্বৰ বিকিৰণ। ৬ নং প্ৰশ্ন বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। বায়ুমণ্ডলৰ উষ্ণতাৰ তাৰতম্যৰ ফলত হোৱা বায়ুৰ গতিৰ বাবে বতাহৰ সৃষ্টি হয়। নম্বৰৰ পৰিমাণ অধিক থাকিলে এনেদৰে বৰ্ণনা কৰিব লাগিব। দিনত সূৰ্যৰ তাপত জলভাগতকৈ স্থলভাগ সোনকালে গৰম হয়, ফলত স্থলভাগৰ পৰা বায়ু গৰম হৈ ওপৰলৈ যায়। লগে লগে সেই ঠাই পুৰাবলৈ সাগৰৰ পৰা ঠাণ্ডা বতাহ স্থলভাগলৈ বয়। ইয়াক স্থলবতাহ বোলে। ৰাতি পানীতকৈ স্থলভাগ আগেয়ে ঠাণ্ডা হয়, অৰ্থাৎ পানীভাগৰ ওপৰৰ বায়ু গৰম হৈ থাকে। সেইবাবে স্থলভাগৰ ওপৰৰ ঠাণ্ডা বায়ু পানীভাগলৈ বয়। ইয়াকে স্থলবতাহ বোলে। এনেদৰে বিভিন্ন কাৰণত বতাহৰ সৃষ্টি হয়। ৭ নং প্ৰশ্ন সূৰ্যৰ পৰা আমি তাপ কেনেদৰে পাওঁ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। সূৰ্যটো আমাৰ পৰা প্ৰায় ১৫ কোটি কিলোমিটাৰ দূৰত আছে। পৃথিৱীৰ শক্তিৰ মূল উৎস সূৰ্য। আমি জানো যে তাপ পৰিবহন, পৰিচলন আৰু বিকিৰণ পদ্ধতিত স্থানান্তৰ ঘটে। তাপৰ পৰিবহন আৰু পৰিচলনৰ বাবে মাধ্যমৰ প্ৰয়োজন, কিন্তু বিকিৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন নহয়। সূৰ্যৰ পৰা শূন্যস্থানৰ মাজেৰে তাপ বিকিৰণ পদ্ধতিত আহি আমাৰ পৃথিৱীত পৰে আৰু সেইবাবে আমি সূৰ্যৰ তাপ পাওঁ। ৮ নম্বৰ সমুদ্ৰ বতাহৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। দিনৰ ভাগত সূৰ্যৰ তাপত সাগৰৰ পানী আৰু পাৰৰ স্থলভাগ গৰম হয়, কিন্তু পানী ভাগতকৈ স্থলভাগ সোনকালে গৰম হয়। ফলত স্থলভাগৰ বায়ু গৰম হৈ ওপৰলৈ যায়। লগে লগে সেই ঠাই পুৰাবলৈ সাগৰৰ পৰা ঠাণ্ডা বতাহ স্থলভাগলৈ বয়। ইয়াকে সামুদ্ৰিক বতাহ বোলা হয়। এই সামুদ্ৰিক বতাহৰ বাবে সাগৰৰ পাৰত অনবৰতে বতাহ বলি থাকে আৰু সাগৰৰ জলীয় ভাৱ স্থলভাগলৈ কঢ়িয়াই নিয়ে বাবে ডাৱৰৰ গঠন হয় আৰু অৱশেষত বৰষুণ হয়। ৯ নং প্ৰশ্ন যাৰ কালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে, ইয়াৰ কাৰণ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি।
যাৰ কালি আমাৰ দেহতকৈ বায়ুৰ উষ্ণতা কম হৈ থাকে। গাত লাগি থকা বায়ুৱে আমাৰ দেহৰ পৰা তাপ পাই গৰম হৈ প্ৰসাৰিত হয়, অৰ্থাৎ বায়ুখিনি পাতল হৈ আঁতৰি যায়। সেই ঠাই কাষৰ চেঁচা বায়ুৱে আহি পূৰ কৰে। এনেদৰে বায়ুৰ পৰিচলন ঘটি থকা বাবেই ঠাণ্ডা লাগে। লেপ উৰিলে গাৰ কাষৰ গৰম বায়ুখিনি ওলাই যোৱাত বাধা পায়, আৰু যিহেতু কাপোৰ আৰু বায়ু তাপৰ কুপৰিবাহী, সেইবাবে জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে। 10 নং প্ৰশ্ন, মাঘ বিহুত আমি মেজি জ্বলাওঁ। এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাওঁ? মেজি জ্বলালে ছাই ওপৰলৈ যায়, ইয়াৰ কাৰণ কি লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মাঘ বিহুত জ্বলোৱা মেজিৰ জুইৰ পৰা ওলোৱা তাপ বিকিৰণৰ ৰূপত আহি আমাৰ গাত লাগে। মেজি জ্বলালে ইয়াৰ ওপৰৰ বায়ু গৰম হৈ পাতল হয় বাবে ওপৰলৈ যায়। সেই ঠাই পুৰাবলৈ চাৰিওফালৰ বায়ু জুইৰ দিশত বয়। বায়ুৰ গতিয়ে ছাই নি পাতল বায়ুৰ মাজলৈ পঠিয়াই বাবে পাতল বায়ুৱে ছাই উৰুৱাই নিয়ে। সেইবাবে মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায়। 11 নং প্ৰশ্ন, এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে, ফলত চচপেন আৰু পানী দুয়োটা গৰম হ'ব। চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ কি পদ্ধতিৰে হৈছে? ইয়াৰ উত্তৰ বৰ্ণনা কৰিলে এনেদৰে লিখিব লাগিব। চচপেন এটাত পানী লৈ জুইৰ ওপৰত ৰাখিলে চচপেন আৰু পানী দুয়োটাই গৰম হয়। জুইৰ তাপ পাই চচপেনৰ ধাতুৰ কণিকাবোৰ গৰম হয়। ইয়াৰ পৰা নিকটৱৰ্তী কণিকাবোৰে শক্তি লাভ কৰে। এনেদৰে চচপেনত তাপ পৰিবহন হয়, আৰু ইয়াৰ পৰা চচপেনৰ গাতে লাগি থকা পানীৰ কণিকা গৰম হৈ আয়তন বাঢ়ি পাতল হৈ ওপৰলৈ উঠে, আৰু ওপৰৰ ঠাণ্ডা পানী গধুৰ হোৱা বাবে তললৈ নামে। এনেদৰে এটা চক্ৰ আকাৰত পানীখিনিৰ সোঁত বৈ পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা এসময়ত আটাইখিনি পানী গৰম হয়, অৰ্থাৎ চচপেনত পৰিবহন আৰু পানীখিনিত পৰিচলন পদ্ধতিৰে তাপৰ স্থানান্তৰ হয়। আৰু কেৱল পদ্ধতি দুটাৰ নাম লিখিব ক'লে শেষৰ বাক্যটো লিখিলে হ'ব। চচপেনত পৰিবহন আৰু পানীখিনিত পৰিচলন পদ্ধতিৰে তাপৰ স্থানান্তৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়।